নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ, ভালনে? আশা কৰোঁ সকলো ভালেই আছে। আপোনালোকে বাৰু ভেকচিন ল'লেনে? মোৰ ভেকচিন লৈ কিন্তু অৱস্থা বেয়া হৈ গৈছে একদম। মানে মই ভেকচিন ল'লোঁ যোৱাকালি, ফাৰ্ষ্ট ড'জ লৈছোঁহে। মই ভেকচিন লোৱাই নাছিলোঁ যিহেতু। চ' কালি মই আগবেলাতে গৈ ভেকচিন ল'লোঁগৈ, ইয়াতে গুৱাহাটীতে ল'লোঁ। তাৰপিছত দিনটো ঠিকে আছে, ৰাতি ভাত খোৱালৈকে ঠিকে আছে, বাট অলপ লাইটকৈ আৰু হাতখন অলপ বিষাই আছিলে। চ' ৰাতি ভাত চাত খায়ো খোৱা অলপ পিছতে মানে মোৰ অলপকৈ জ্বৰ উঠিছে। তাৰপিছত মাথা বিষটো আহিছে, হাতটো অলপ বেছিকৈ বিষাইছে। তাৰপিছত অৱস্থা বেয়া আৰু মোৰ তাৰপিছত ৰাতি মানে বেছিকৈ জ্বৰ উঠিলে, যিটো কাৰণে মই একদম ব্লেংকেট ল'ব লগা হৈ গ'ল আৰু। চ' ৰাতিটো তেনেকৈ জ্বৰ উঠে তাৰপিছত আকৌ জ্বৰখন নামে, তেনেকৈ মানে ৰাতিটো পাৰ হ'ল আৰু। চ' ৰাতিপুৱা উঠাও দেৰি মোৰ পিছদিনা মানে আজি আৰু। চ' ৰাতিপুৱা জ্বৰখন নাছিলে, বাট পূৰা গা বিষাইছে আৰু হাতখন বিষ, মানে হাতখন লৰাবই পৰা নাই যিহেতু। চ' মই মানে ঘৰৰ কাম একো কৰিব পৰা নাই, যি গা বিষাইছে, হাত বিষাইছে। এওঁৱে ভাত চাত বনালে। চ' তেনেকৈ আৰু ভাত চাত খাই শুলোঁ। শোৱাৰ পিছত আকৌ আবেলি টাইমত হাতৰ বিষটো আছে, কিন্তু গা বিষটো নাইকিয়া হ'ল। এতিয়া অলপকৈ আছে আৰু হাত বিষ। বাট এতিয়া সন্ধিয়া হ'ল, গাটো অলপকৈ গৰম হৈ আছে। আৰু জনাবচোন আপোনালোকে বেজিলে ভয় লাগে নে নাই? মোৰ কিন্তু বহুত ভয় লাগে। মই যেতিয়া বেজি লওঁ তেতিয়া মানে মোৰ হাতখন ধৰি থকা এজন মানুহ লাগিবই, যিটো নহ'লে মই বেজি ল'ব নোৱাৰোঁ। বেজিটো আনি যেতিয়া মোৰ আগত মানে চেক কৰি থাকে, তেতিয়া মানে মোৰ বেজিটো দেখি বহুত ভয় লাগে। কিন্তু মই 3মহীয়া কোৰ্চ পেৰামেডিকেলো কৰিছিলোঁ, যিটোত মই বেজি দিয়াটো প্ৰেক্টিছ কৰিছিলোঁ। নাজানো আৰু সেইটো টাইমত মই কেনেকৈ বেজি দিছিলোঁ, কিন্তু হ'লেও মোৰ বেজিলে বহুত ভয় লাগে। খালিও ইয়াক লগত লৈ গৈছোঁ মানে বেজি লোৱা ঠাইলৈ, এওঁ হাতত ধৰি আছোঁ, মোক লাগেই মানে এজন বেজি লওঁতে। চ' আপোনালোকে জনাবচোন, আপোনালোকৰ বেজিলে ভয় লাগে নে নালাগে? আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে তাত মই দিয়া আছে যে গুড নিউজ আৰু বেড নিউজ। প্ৰথমতে কোনটো কওঁ বাৰু? প্ৰথমতে বেড নিউজটোৱে কওঁ। বেড নিউজটো হৈছে, মই যোনটো EMI 1A ফোন ইউজ কৰি আছিলোঁ, সেইটো 3 নে 4 দিন হৈছে মই মাৰ লগত ভিডিঅ' কলিং কৰি থাকোঁতে নাজানো আৰু কি কাৰণে হেং মাৰিলে, কিন্তু মোৰ মোবাইলটো মানে ছুইচ অফ হৈ গ'ল, অ'পেন নোহোৱা হ'ল। সেইটো কাৰণে মই বহুত ভয় খালোঁ, কি হৈ গ'ল মানে পটককৈ মানে ভিডিঅ' কল কৰিয়ে আছিলোঁ। তাৰপিছত মাহঁতো মানে ভয় খাইছে, পটককৈ তেনেকৈ ফোনটো কাট খাই গ'ল। মাহঁতে পিছত ফোন কৰি কৈছে ছুইচ অফ পাইছে। তাৰপিছত তেওঁ অফিচ আহিলে, অফিচৰ পৰা আহি পেলাই এওঁক দেখুৱালোঁ, কিন্তু এওঁ বহুত চেষ্টা কৰিলে মোবাইলটো অ'পেন কৰিবলৈ, কিন্তু মোবাইলটো অ'পেন নহ'লে। ময়ো চেষ্টা কৰিলোঁ, অ'পেন নহ'লে মোবাইলটো। তাৰপিছত পিছদিনা আমি EMI ডিলাৰ গ'লোঁ। EMI ডিলাৰত গৈ পেলাই তাত আমি মোবাইলটো দিলোঁ। তাৰপিছত তাৰ আগত আমি মানে মোৰ ভিনদেউ এজন আছে, যোনজনে মোবাইল ৰিপেয়াৰিং কৰিব জানে, তেওঁক আমি ফোন কৰি মোৰ মোবাইলটো কি প্ৰব্লেম আছে ভিনদেউক সুধিলোঁ। ভিনদেউৱে কৈছে তোমাৰ এইটো যোনটো মানে মোবাইলৰ প্ৰব্লেম হৈছে, যোনটো ছুইচ অন হোৱা নাই, সেই মোবাইলটো মানে পটককৈ মানে সেই বস্তুটো মানে পটককৈ বিচাৰি পোৱা নাযায়। আৰু যোনটো বেয়া হৈছে সেইটো ভাল কৰাৰ পিছতো তোমাৰ মোবাইলটো মানে প্ৰব্লেম ওলাই থাকিব, এইটোৰ পিছত এইটো। ঠিকেই কৈছে, মোবাইল এটা বেয়া হ'লে মানে এটা প্ৰব্লেম এটা ওলাই থাকে আৰু। চ' আমি ডিলাৰত গ'লোঁ। সেই ডিলাৰত গৈ পেলাই আমি মোবাইলটো দেখুৱালোঁ। তেওঁলোকে মোবাইলটো ৰাখি থ'লে। তাৰপিছত আমাক ৰাতি 9টা বজাত ফোন কৰিছে যে এনেকুৱা তেনেকুৱা প্ৰব্লেম হৈছে। চ' আপোনালোকে এইটো মানে সুধিলোঁ তেতিয়া আমি যে এইটো ভাল কৰোঁতে কিমান পৰিব, তেতিয়া তেওঁলোকে ক'লে যে 4,500 নে 5,000 ইমান লাগিব। চ' ইমান দাম দি ভাল কৰাতকৈ তাৰ লগত 2 টকামান দি তাতকৈ নতুন মোবাইল এটা লৈ লোৱা ভাল আৰু ন। চ' আমি তেওঁলোকক ভাল কৰিবলৈ মানা কৰিলোঁ। পিছদিনা গৈ মোবাইলটো লৈ তাৰপিছত আমি সেইদিনা ৰাতি তাৰপিছত এটা ডিচাইড কৰিলোঁ যে এইটো মোবাইল ফ্লিপকাৰ্টত এক্সচেঞ্জ কৰি এটা নতুন মোবাইল লওঁ।
চ' আমি সেইটো কাম কৰিলোঁ। চ' এইটোৱে আছিলে মোৰ গুড নিউজ যে আমি এক্সচেঞ্জ কৰি এটা নতুন মোবাইল ল'লোঁ। মোবাইলটোৰ নাম হৈছে ৰিয়েলমি নাৰ্জো 30। চ' মোবাইলটো আগদিনা ৰাতি অৰ্ডাৰ দিছোঁ, পিছদিনা মই মোবাইলটো পাই গৈছোঁ। ভাগ্য ভাল, গুৱাহাটীত আছোঁ কাৰণে চাগে, কিন্তু আমাৰ বোকাখাতত গুৱাহাটী ইমান সোনকালে মোবাইলটো নাপাওঁ। চ' এতিয়া মই আপোনালোকক সেই নতুন মোবাইলটোৰ পৰা ভিডিঅ' আপলোড কৰিছোঁ। চ' সেইটোৱে আছিলে মোৰ গুড নিউজ আৰু বেড নিউজৰ। এইবোৰ ভিডিঅ' আগৰে হয়, এয়া মোবাইলত ভিডিঅ' কৰি ৰাখিছিলোঁ ব্লগত দিবৰ কাৰণে। আমি ৰিপ'ৰ্টছ গৈছিলোঁ পেষ্ট্ৰি খাবৰ কাৰণে, কিন্তু তাত পেষ্ট্ৰি নাপালোঁ। চ' বেলেগ এখন দোকানলৈ গ'লোঁ। ফাইনেলি আমি পেষ্ট্ৰি দোকান পালোগৈ আৰু এয়া চাওক মোৰ পেষ্ট্ৰি। আৰু এয়া মই পেষ্ট্ৰি খাই আছোঁ। পেষ্ট্ৰি পাই মানে মই ভিডিঅ' কৰিবলৈ পাহৰিলোঁ, চ' আধা খায়েই হ'ল। তাৰপিছত আমি গ'লোঁ জেলেপি ল'বৰ কাৰণে। ইয়াৰ জেলেপিটো বহুত ভাল, ঘি দিয়া থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।